हेलो एवरीवन मोर आन एटी भिडिओলৈ সকলোকে স্বাগতম জনাইছো। এয়া ৰাতিপুৱাৰ চাহৰ লগত খাবলৈ ব্ৰেড অমলেট বনাবলৈ লৈছো। যেহেতু ৰাতিপুৱাৰ চাহ কাপ হুন্দাকৈ খাবলৈ মন নাযায়, কিবা এটাটো লগত লাগেই, এই কাৰণে এয়া ব্ৰেড অমলেট বনাই আছো। খাই কিন্তু খুব ভাল লাগে। আপোনালোকে এনেকৈ বনাই খাইনে? খাই চাবচোন। মোৰ কিন্তু খুব ভাল লাগে খাই এনেদৰে। অলপ সৰু সৰুকৈ জলকীয়া পিয়াজ কুটি লৈ কিনে ব্ৰেডখনত হানি এয়া ভালদৰে বনাই লৈছো। লগতে অলপমান টমেটো সস লৈ লৈছো। চাহ খাই মেলি মানুহজনে ইয়া ঘৰৰ ৰেচনৰ বজাৰ কৰিবলৈ গৈছিলে আৰু ইয়া বজাৰ কৰি মেলি আহি পাইছে। অকলে যিহেতু বাইকত গোটেই মাহৰ ৰেচনৰ বজাৰ কৰি আনে, এটা পিঠিত লোৱা বেগ লৈ যায়। আৰু ইয়া জয়ী উৎপাত চাওকচোন, আহি পালেহি যে। মই আকৌ এতিয়া খুলি মেলি সকলোবোৰ চাম, লিখি দিয়া বস্তুবোৰ গোটেইবোৰ পালেনে নাই, সকলোবোৰ উলিয়াই আকৌ এৰেঞ্জ কৰি থ'বও লাগিব নহয় জেগাই জেগাই। তিনিটাহে আছিলে। এইটো টেমা মাছ, এইটো ডাঙৰটো মানে সৰুটো নাই, এইটো 100 টকা ল'লে এতিয়াই মানে। ৰেচনৰ বজাৰ। হ'ব দিয়া, এইখিনি মই উলিয়াম। ৰেচনৰ বজাৰবোৰ সামৰি মেলি এয়া মই পাকঘৰলৈ আহিলোঁ। মানুহজনে বোলে আজি লোকেল চিকেন বনাব, সেয়ে মই এইবোৰ যা যোগাৰ কৰি দিলোঁ। এয়া মানুহজনে লোকেল চিকেন লৈ আহিছিলে। জয়ীৰ কাৰণে আকৌ বেলেগকৈ এয়া চিকেন লৈ আহিছিলে। তাইক বইল কৰি যিহেতু চিকেন খোৱা হয়, এয়া হালধি দি পিনে বইল কৰি লৈছোঁ তাইৰ কাৰণে। আৰু মানুহজনে এয়া বনাবলৈ ষ্টাৰ্ট কৰি দিলে। আমাৰ ৰান্ধনি প্ৰথমতে পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'লে, তাৰপিছত এয়া মাংস দি দিলে। এতিয়া সোৱাদ অনুযায়ী মাংসখিনিত হালধি আৰু নিমখ দি দিছে। মানুহজনে আকৌ মাংস খুব ধুনীয়া বনায়, সেয়েহে আজি মই বনোৱা নাই, মানুহজনে নিজেই ক'লে যে তেওঁ বনাব। তাৰপিছত এয়া তেওঁ মছলাখিনি আকৌ ডাইৰেক্ট মাংসত দি দিয়া নাই, তেওঁ গোটেইখিনি মছলা মিহলি কৰি পিনে এতিয়া এই মছলাখিনিত পানী দি পিনে ঘুলি লৈছে। অলপমান পানী দিছে। আৰু এতিয়া মাংসখিনি অলপ সিজাৰ পাছত তেওঁ আলু কেইপিচ দি দিছে, লগতে ঘুলি ৰখা মছলাখিনি দি দিছে। আৰু এয়া আদা নহৰু পেষ্টটো এতিয়া হেৰিছে। এতিয়া মাংসখিনি অলপ সময় এনেদৰে ভাজি ল'ব যাতে আলুও অলপ সিজে। আলু আৰু মাংস সিজাৰ পাছত এতিয়া এয়া তেওঁ কাটি ৰখা বিলাহী কেইপিচ দি দিছে। লগতে এয়া মই ভাতটো পাতি দিছোঁ ছাইডতে। এতিয়া তেওঁ নিজৰ জোখ অনুযায়ী পানী দি দিছে। এয়া আমাৰ মাংস প্ৰায় হৈ গ'ল, সেয়েহে গৰম মছলাৰ লগতে অলপমান জালুকৰ গুড়ি দি দিছোঁ। আৰু এয়া শেষত মই এয়া ধনিয়া কাটি দিছোঁ। ধনিয়া দিলে মানে মাংসখনৰ সোৱাদটো বেছিয়ে ভাল লাগি যায়, নহয় জানো? আৰু এয়া দুপৰীয়াৰ ভাতৰ থালিখন মই এনেদৰে ধুনীয়াকৈ সজাই লৈছোঁ। খাবলৈ কিন্তু আজিৰ মাংসকণ বহুত ধুনীয়া হৈছিলে। তাৰ পাছত ভাত খাই মেলি এয়া সন্ধিয়া হোৱাৰ সময়ত আমি দুই ওলাইছোঁ যোৰহাটলৈ বুলি। আমাৰ জৌ মানুহ যাবলৈ তাইহে আগে ৰেডি হৈ আছে। আমাৰ জয়ীৰ কাৰণে আকৌ এটা আজি নতুন বাস্কেট ল'লোঁ। চাওকচোন তাই কিমান ভাল পাইছে। আগৰ বাস্কেটটো মানে সৰু হৈছিলে অলপ, সেয়েহে অলপ ডাঙৰ বাস্কেট ল'লোঁ। আৰু এয়া তাই এনেদৰে ধুনীয়াকৈ বহি গৈছে, ওলাই যাবলৈ পাইছে যে খুব ভাল পাইছে। আৰু এয়া আমি যোৰহাট পালোহি। যোৰহাটলৈ অহাৰ
আজি কাৰণ আকৌ সেই প্ৰথমতে মানুহজনৰ বাইকখনৰ দুটামান বস্তু ল'বলৈ আছে সেয়েহে আমি তেওঁৰ বস্তুকেইটা প্ৰথমতে লৈ লওঁ বুলি ভাবিলোঁ এয়া মানুহজনে লৈ আছেগে মানুহজনে দোকানখনত বস্তুকেইটা লৈ বাইকখন একেবাৰে ঠিক কৰি যাম বুলি ক'লে সেয়েহে মই আকৌ খোজকাঢ়ি বিশাল মাৰ্টলৈ বুলি আহিছোঁ ঘৰৰ দুটামান বস্তু বজাৰ কৰিবলৈ আছে যোৰহাট আহিছোঁ যেতিয়া ভাবিলোঁ একেষ্টে লৈয়ে যাওঁ আৰু এয়া আহি পাই মই বস্তুকেইটা বিচাৰি ফুৰিছোঁ শ্বপিং মলবোৰলৈ আহিলে আকৌ মই ঘৰত ভাবি আহোঁ কিবা এটা নিবলৈ শেষত কি যে উঠাই লৈ যাওঁ নহয় আপোনালোকৰ বাৰু এনেকুৱা হয়নে মই নিবলৈ আহিছোঁ কিবা আৰু বস্তুবোৰ চাই আছোঁ বেলেগ কিবা তাৰপিছত ঘৰৰ বস্তুকেইটা লোৱা হৈ গ'ল লেডিজৰ কিবা ভাল কালেকশ্যন আছে নেকি মই ইয়াত চাই আছোঁ যিহেতু মানুহজনেও বাইকখন ঠিক কৰি আছে মোৰ তাত এনেও আমনিয়ে লাগিব সেয়েহে মই শ্বপিং মলতে ঘূৰি ফুৰিছোঁ বিশালৰ পৰা ওলাই আহি এতিয়া আহিছোঁ আমি জৰুৰী বস্তু নিবলৈ যিহেতু তাইৰ বস্তু ইয়াৰ পৰাই লৈ যোৱা হয় তাইৰ লাগতিয়াল বস্তুখিনি আমি মাহেকৰ কাৰণে একেবাৰে লৈ যাওঁ যোৰহাটৰ পৰা আৰু এয়া বাস্কেটটো খুলি দিয়াৰ লগে লগে ওলাই আহিলেই নহয় বাইদেউ আজিলৈ তেন্তে ভিডিঅ'টো সিমানতে সমাপ্ত কৰোঁ আকৌ লগ পাম আনকি ভিডিঅ'ত বাই বাই